নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ হিন্দু সুৰক্ষাৰ কথা ট্ৰাম্পৰ মুখত। জয়ী হ'লে মাৰ্কিন হিন্দুৰ সুৰক্ষাৰ নিশ্চিতি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। উল্লেখ্য যে 5 নৱেম্বৰত অনুষ্ঠিত হ'ব আমেৰিকাত নিৰ্বাচন। মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰায় 33 লাখ লোক হিন্দু ধৰ্মাৱলম্বী, অৰ্থাৎ দেশখনৰ জনসংখ্যাৰ প্ৰায় 1% লোক হৈছে হিন্দু ধৰ্মাৱলম্বী। আমেৰিকাৰ নিৰ্বাচনৰ সময়ছোৱাত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। বন্ধুসকল, আপোনালোকে চাব পাৰে নৱেম্বৰৰ 5 তাৰিখে মাৰ্কিন যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। ডেম'ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু ৰিপাব্লিকান পাৰ্টিৰ ডনাল্ড ট্ৰাম্প এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত দুয়োগৰাকী প্ৰাৰ্থীৰ বাক্যবাণে আকৰ্ষণীয় কৰি তুলিছে যুঁজখন। এইবাৰ ট্ৰাম্পে হিন্দুসকলক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। লগতে তেওঁ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা উৎপীড়ন তীব্ৰ নিন্দা কৰিছে। উল্লেখ্য যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি জো বাইডেন আৰু কমলা হেৰিছকো সমালোচনা কৰে। ডেম'ক্ৰেটিক পাৰ্টিৰ দুয়োগৰাকী নেতাই সমগ্ৰ বিশ্বৰ হিন্দুসকলক আওকাণ কৰিছে বুলিও মন্তব্য কৰে ট্ৰাম্পে। জো বাইডেনে মাৰ্কিন হিন্দুসকলক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰি ট্ৰাম্পে জয়ী হ'লে আমেৰিকাৰ হিন্দুসকলক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰত বামপন্থী মৌলবাদীৰ ধৰ্মবিৰোধী স্থিতিৰ কোনো স্থান নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে। আৰু লগতে ভাৰতবৰ্ষৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ কথা আলোকপাত কৰি ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে জয়ী হ'লে দুই দেশৰ মাজত সম্বন্ধ সুদৃঢ় কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে 5 আগষ্টৰ পিছৰে পৰা বাংলাদেশত আৰম্ভ হৈছিল হিন্দু নিৰ্যাতন। এতিয়া ভাৰতীয় মূলৰ লোকসকলে ডনাল্ড ট্ৰাম্প আৰু কমলা হেৰিছৰ মাজত কাক নিৰ্বাচন কৰে সেইটো হ'ব চাবলগীয়া। We hope this video was informative and helpful. Thanks for watching the video.